আন্তঃমাজুলী ফুটবল প্ৰতিযোগিতা Game ready. Start. হেল্ল' বন্ধুসকল, আপোনালোকক পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। নহয় মানে বন্ধুসকল, সোণাপাৰা ফুটবল ক্লাবৰ সৌজন্যত আন্তঃমাজুলী ফুটবল প্ৰতিযোগিতা একনি আয়োজন কৰা হৈছে, য'ত আজি প্ৰথমকণি মেচ। সেইবাবে আপোনালোকক চমুকৈ ভিডিঅ' কৰি দেখাব চেষ্টা কৰিলোঁ। প্ৰথমকণি খেলৰ কাৰণে বিভিন্ন কাৰ্যসূচী আছিল, গোটেই সোপা দেখাব নোৱাৰিলেও কেইটামান দেখাব চেষ্টা কৰিলোঁ। মেইনলি বন্ধুসকল, পোনপ্ৰথমে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু 10 জোপামান গছ ৰোপণ কৰিলোঁ আৰু বিভিন্ন কাৰ্যসূচীসমূহ সম্পূৰ্ণ কৰি প্ৰথমকণি খেল আৰম্ভ কৰিলোঁ। কাৰ্যসূচীসমূহ কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰামি পামেগা। আমি সম্বৰ্ধনা আজি উদ্বোধনী অনুষ্ঠানৰ পৰা আদি কৰি আমাৰ চূড়ান্ত খেলখনিলৈকে পৰিচালনাৰ দায়িত্বত থাকিব অপূৰ্ব ৰেগন, চিৰঞ্জীৱ কুটুম, ৰাজীৱ গাটাক, দীপাংকৰ পায়েংখন। পৰিচালক ৰাজীৱ গাটাক এখন পৰিচালক দীপাংকৰ। আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। সোণাপুৰা ফুটবল ক্লাব মানে এইটো আমাৰ গাঁৱে সকলোৱে গম পাইছে যে আমাৰ গাঁৱৰ যুৱকসকলৰ উদ্যোগত আজি আন্তঃমাজুলী ফুটবল প্ৰতিযোগিতা, এই খেলখনি মাজুলী মহাবিদ্যালয় খেলপথাৰৰ প্ৰাংগণত আজিৰ পৰা আৰম্ভ কৰা হ'ব। আমি সকলোৱে গম পাইছোঁ। পোনপ্ৰথমে মই উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতুকে তেখেতসকলে অসমীয়াৰ মনত অমৰ হৈ থাকক। গতিকে তেখেতৰ যিটো আত্মা, এই আত্মাই চিৰশান্তি। কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আবেগি গৈছোঁ। প্ৰয়াত জুবিনদাক ডাঙৰীয়াই জীৱিত কালত তেখেতকে কৰিব নালাগে, তেখেতৰ নামত বা প্ৰকৃতিৰ নামত এজোপা গছ পুলি ৰোৱাৰ পিছতো তেখেতে বাৰম্বাৰ জীৱিত কালত। সেয়েহে আৰু বন্ধুসকল, আমি গছপুলি ৰোপণ কৰি এনেই মুকলিকে তোৱা নাই, আমি বেৰিকেডৰ ব্যৱস্থাও কৰোঁ, যাতে গৰু ছাগলীয়ে এই গছজোপা অনিষ্ট কৰিব নোৱাৰে। সকলোবোৰ কাৰ্য সমাপ্ত কৰি খেলৰ মাজলৈ যাওঁ আহক। লাইন আপ হৈছে বন্ধুসকল, চব সেয়া উইনাৰ হ'ব লাগিব। এইফালে ষ্টপ ষ্টপ। চেৰা লেন নাই পৰা, চেৰা লেন নাই। একদম ভালকৈ খেলিবা দেই, শুভেচ্ছা দিছোঁ দেই। তুমি বাইদেউ
পইচা থাকিলে সকলো হা गंगा उच्छल जलधि तरंगा तव शुभ नामे जागे नाथा जय हे जय हे जय हे जय 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 हे সেয়া আমি গেম ৰেডি কৰিছোঁ আৰু ল'ৰা শুব হওক হয় না ল'ৰা আৰু বন্ধুসকল খেল ষ্টাৰ্ট কৰি দিয়া হ'ল আৰু বন্ধুসকল খেলি থকা ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ ভিডিঅ' বহুত দীঘলীয়া সেয়েহে ভিডিঅ' নকৰিলোঁ যদি আপোনালোকে খেলি থকা ভিডিঅ' চাব বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই ফুল ভিডিঅ'কে বনাব চেষ্টা কৰিম। খেলখন অনুষ্ঠিত হৈছিল লোহিত FC বনাম SK চিচাং FCৰ মাজত দুয়োখন খেলুৱৈ ভাল প্ৰদৰ্শন কৰিলে আৰু আমি ইয়াতে বহি আছোঁ দুয়ো টিমে ভাল প্ৰদৰ্শন কৰিলে আৰু স্ক'ৰ 1-1 হ'ল ড্ৰ হ'ল এতিয়া পেনাল্টি হ'ব এটাও দিব পৰা নাই বে আন্দাৰ হৈছে বললে পাৰাই আৰু বন্ধুসকল গেম আদায় হ'ল আৰু এতিয়া আমি কমিটি অলপ বহিব লাগিব তাৰপিছত গমন কৰোঁ মোৰ ইয়াত কেমেৰাটো আছে আৰু কানিয়াজান টিম এণ্ড উইনাৰ আৰু বন্ধুসকল ভাল বেয়াৰ মাজত ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ যদি ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বাই বাই